ৰাশি প্ৰকাশৰ নতুন সময়সীমা উচ্চতম ন্যায়ালয়ৰ এমাহৰ অতিৰিক্ত সময় মঞ্জুৰ আজি উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয় খচৰা প্ৰকাশৰ বাবে 30 জুলাইলৈ সময়সীমা বৃদ্ধি কৰিছে বানপানীৰ বাবে 30 জুনৰ ভিতৰত খচৰা প্ৰকাশ কৰিব নোৱাৰাত অতিৰিক্ত সময় বিচাৰি আবেদন কৰিছিল প্ৰতীক হাজেলাই সবৰ মাজত এটা প্ৰশ্ন উঠি আছিলে যে কোন তাৰিখত সম্পূৰ্ণ খচৰা প্ৰকাশ পাব তাৰ দিন আজি মাননীয় উচ্চতম ন্যায়ালয়ে ঠিক কৰি দিছে 30 জুলাই ডেট দিছে মাননীয় উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰাৰ কাৰণে ইয়াৰ বাদে আৰু কিছুমান ডিচিশ্যন আছে যিটো তেখেতসকলে দিলে যেটো যেতিয়া কোৰ্টৰ অৰ্ডাৰ ওলাব তেতিয়া আমি তাৰ বহল ক'ব পাৰিম ৰঞ্জন গগৈ ৰোহিন্তন নাৰীমনৰ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায় অন্তৰ্ভুক্ত নহব বিদেশী ন্যায়াধিকৰণৰ বিচাৰাধীন ব্যক্তিৰ নাম বাদ পৰিব সতী সন্ততিৰ নামো ভোটাৰৰ সন্তানৰ নামো বাদ পৰিব বিদেশী চিনাক্ত ব্যক্তিৰ নামো নাথাকিব এনআৰচিত প্ৰথম খচৰাত ভুলকৈ সোমোৱা নামো বাদ পৰিব প্ৰতীক হাজেলাৰ পৰিয়ালক নিৰাপত্তা প্ৰদানৰো নিৰ্দেশ ট্ৰিব্যুনেলত যিখিনি গোচৰ ইতিমধ্যে আছে যিসকলৰ গোচৰ আছে তেওঁলোকৰ নাম উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহয় ইতিমধ্যে ডি ভোটাৰ যিসকল বুলি ঘোষণা হৈছে তেওঁলোকৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নহয় ডিসেন্ডেন্টৰ নাম অন্তৰ্ভুক্ত নহয় আৰু কোৱা হৈছে যিবিলাক ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ যিবিলাক ইতিমধ্যে বিদেশী বুলি ঘোষণা হৈছে তেওঁলোকৰ পৰিয়াল অৰ্থাৎ ডিসেন্ডেন্টৰ নাম অন্তৰ্ভুক্ত নহয় আৰু প্ৰথম খচৰাত ভুলবশতঃ যিবিলাকৰ নাম সোমাই গৈছিল তেওঁলোকৰ নামো তাত অন্তৰ্ভুক্ত নহয় এই বিষয়সমূহত প্ৰতীক হাজেলা ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ৰ অনুমোদন বিচাৰিছিল আৰু উচ্চতম ন্যায়ালয়ে সেই সম্পৰ্কত অনুমোদন দিছে মোৰ পৰিয়ালৰ সিকিউৰিটিক লৈ আৰু এই সন্দৰ্ভত কিছু নিৰ্দেশ দিছে যেটো যেতিয়া কোৰ্টৰ অৰ্ডাৰ ল'ব তেতিয়া কেনেকুৱা ধৰণৰ নিৰাপত্তা আপোনাৰ আহিব পাৰে তেখেতসকলে নিৰ্দেশ দিয়া মতে সিকিউৰিটি কভাৰ এছেছমেণ্ট হ'ব লাগে আৰু যি ধৰণে সিকিউৰিটি ৰিকুৱাৰমেণ্ট আছে সেই ধৰণে সিকিউৰিটি দিব লাগে গতিকে এছেছমেণ্ট আৰু সিকিউৰিটি প্ৰভিজন এই দুটা বস্তু ষ্টেট গভৰ্ণমেণ্টক চাপ্লাই আপোনাৰ লগতে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে আবেদনকাৰী আছু আৰু এপিডব্লিউএ 30 জুলাই তাৰিখে অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খচৰা প্ৰকাশ কৰিবলৈ যি নিৰ্দেশনা দিছে সদৌ অসম ছাত্ৰ সন্থাই আমি আদৰণি জনাইছোঁ আৰু এইটো কথা একেবাৰে সঁচা যে উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্নভাৱে তদাৰক কৰি থকাৰ কাৰণেই আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ইমানখিনি আগবাঢ়িছে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্নভাৱে তদাৰক কৰি থকাৰ কাৰণে এই কামখিনি আগবাঢ়িছে 30 তাৰিখে কিমান সংখ্যা ওলাই তাৰ পিছত চৰকাৰে এটা নিশ্চয় ব্যৱস্থা ল'ব আৰু আমাৰ ফালৰ পৰা আমি এটা নিজৰ ব্যৱস্থা ল'ম